এনেকুৱা কি বস্তু আছে যিটো থাকে এক জায়গাত কিন্তু যায় বহুত জায়গাত? ছোৱালীৰ মন। ছোৱালীৰ মন কেনেকে? গমেই পোৱা ক'ব লাগে নেকি এইটো? समझ रहे हो समझ रहे हो ना বুজাই বুজি যায়। मजा आया। হয় ন? ঠিক আছে বাৰু একজেক্ট আনচাৰটো হ'ল ৰাস্তা। ৰাস্তাটো থাকে এক জেগাত যায় বহুত জেগাত হয়নে? शाबाश बेटा। ঠিক আছে বাৰু গান্ধীজীৰ ৱাইফে গান্ধীজীক এনেকুৱা কি বস্তু দিছিল যাৰ বাবে গান্ধীজীৰ মানে খং উঠি গৈছিল? কণী কণী কেনেকৈ মানে চুলি নাই কাটিছে। চুলি নাই সেইকাৰণে আৰু তোমাৰ মতে এইটোৱে চুলি নাই। চিয়ৰকৈ ক'ব লাগিব। চিয়ৰ। এইটোৰে এনচাৰ শুদ্ধ হৈছে। এনেকৈ পটাপট এনচাৰ দিলে ভাল নালাগে। হয় ঠিক আছে এনেকুৱা কি বস্তু আছে যিটো মানে 10 তলা বিল্ডিঙৰ পৰা পৰিলেও নমৰে কিন্তু 1 মিটাৰ দূৰৰ পৰা মানে ওপৰৰ পৰা পেলালেও মানে মৰি যায়? কি বস্তু বাৰু? গম নাপাওঁ। অলপ আইডিয়া তথাপিও নাই মই কৈ দিওঁ কোৱা। পেপাৰ হয়নে? পেপাৰ ধৰা তুমি মানে দৌৰা ৰেচত ভাগ লৈছা, ছেকেণ্ডটো ক্ৰছ কৰাৰ পিছত তুমি মানে কেই নম্বৰত আহিবা? অবভিয়াছলি ছেকেণ্ড। তোমাৰ মতে? কুৱেশ্যনটো কি আছিলে? মই কৈছোঁ তুমি ধৰা হেৰি মানে দৌৰা কম্পিটিশ্যন কৰি আছা, ছেকেণ্ডটো তুমি মানে হেৰি কৰি দিলা, ক্ৰছ কৰি দিলা, এতিয়া তুমি কেই নম্বৰত আহিবা? ছেকেণ্ডটো ক্ৰছ কৰি দিলোঁ। অঁ ফাৰ্ষ্ট ফাৰ্ষ্ট আহিবা। তোমাৰ মতে? থাৰ্ড। তোমাৰ মতে? ছেকেণ্ড। ঠিক আছে বাৰু ইয়াৰ মই এনচাৰটো কৈ দি আছোঁ, ছেকেণ্ডেই হ'ব। ছেকেণ্ডটো ক্ৰছ কৰাৰ লগে লগে ফাৰ্ষ্টটো আগত আছেই, ছেকেণ্ডেই হ'ল হয়নে? সঞ্জুৰ হেৰি 3জনী ছোৱালী আছে আৰু প্ৰত্যেকজনীৰে এটা ভায়েক। তো সঞ্জুৰ টোটেল ল'ৰা ছোৱালী কেইটা হ'ব? প্ৰত্যেকজনীৰে এটা ভায়েক। অঁ 3টা 6টা সেনেকৈ হ'ল। প্ৰত্যেকটো ছোৱালীৰে এজনী ভায়েক আছে। অঁ প্ৰত্যেকজনীৰে এটা ভায়েক। এই মাথা ফাটি যাব। নাই ইমান নহয় অলপ ভাবা ভাল লাগিব মানে তুমি পাৰিলে ভাল লাগিব। সঞ্জুৰ 3জনী ছোৱালী আৰু প্ৰত্যেকজনীৰে এজনকৈ ভায়েক আছে। তো টোটেল সঞ্জুৰ ল'ৰা ছোৱালী কেইজন হ'ব? 6জন। হাঁ 6জন। ঠিক আছে বাৰু মই এনচাৰটো একজেক্ট কৈ দি আছোঁ। 4জন হ'ব মানে 4জন মানে 3জনী ছোৱালী আৰু এজন ভায়েক হোৱা মানে গোটেইকেইটা প্ৰত্যেকৰে এজনকৈ হ'লনে? তো সেইটোকে বুজাইছে আৰু মানে এটাই ভায়েক কোনো হয় চবৰে এজনকৈ সেইটো বুজাইছে আৰু কৈছোঁ। এটা চৰাইৰ বাহত 18টা চৰাই আছিল, তাৰ পৰা চিকাৰী এটা মাৰি দিলে, এতিয়া কেইটা থাকিব? হাঁ 0। কেনেকৈ? উৰি গ'ল গোটেইকেইটা উৰি গ'ল কোনো মতে মাৰি দিয়াৰ কথাহে কৈছোঁ। এটাক মাৰি দিলে বাকী কেইটা থাকিব মই সেইটো সুধি আছোঁ। হাঁ 18টা থাকিব 18 থাকিব। somehow এটাতো মাৰি দিলে যে মাৰি দিয়াটো সেইটো আছে ন। আৰু বাকী তো আছিল তো 18টা থাকিব। কেইটা থাকিব কেইটা টোটেল কেইটা থাকিব এতিয়া? তোমাৰ মতে 18টা। তোমাৰ মতে? মেবি 18। তোমাৰ মতে? এইটোৱে ছেম আনচাৰ। সেইটোৱে মানে 18টা থাকিব এটাক মাৰি দিয়াৰ পিছত। তোমাৰ একদম চিয়ৰ ন? Yeah 18টা ঠিক আছে মই এনচাৰটো কৈ দি আছোঁ। মানে প্ৰথমত তোমাৰ এনচাৰটো হৈছিলে মানে এটাও নাথাকিব, উৰি যাব গোটেইকেইটা। মই মানে অলপ পকাই দিলোঁ কাৰণে তোমালোক কনফিউজ লাগি গ'ল। ঠিক আছে তুমি সময় দিয়াৰ বাবে ধন্যবাদ, থেংক ইউ ছ' মাছ। ঠিক আছে বাৰু তোমালোকে সময় দিয়াৰ বাবে ধন্যবাদ, থেংক ইউ ছ' মাছ, থেংক ইউ।